নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক আটায়ে কুশলে আছা ভিডিঅ'টিৰ আৰম্ভণিতে মই তোমালোক আটাইকে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালো আজি তৃতীয়টি ভিডিঅ'লৈ মই মুত্তাকিনুৰ ৰহমানে তোমালোকৰ মাজলৈ আহিছো আজি আমাৰ আলোচ্য বিষয় হৈছে ভাৰ্ব অসমীয়াত ক্ৰিয়া বুলি কয় How do I find a verb in a sentence? কেনেকৈ মই বা আমি এটা সেন্টেন্সত এটা বাক্যত ভাৰ্বটো বিচাৰি উলিয়াব পাৰো মানে ক্ৰিয়াটো বিচাৰি উলিয়াব পাৰো তেন্তে বলক আমি মানে মূল বিষয়বস্তুলৈ যাওঁ ভাৰ্ব কাক বোলে অৰ্থাৎ ক্ৰিয়া কাক বোলে কিবা এটা কাম কৰা বুজালে সাধাৰণতে তাক ক্ৰিয়া বুলি কোৱা হয় য'ত আমাৰ অংগৰ সঞ্চালন হয় অৰ্থাৎ অংগৰ লৰচৰ হয় হেতু শাৰীৰিক কাম হ'ব পাৰে বা মানসিক কাম শাৰীৰিক বা মানসিক দুটা কামে হ'ব পাৰে এটো সাধাৰণ অৰ্থত আমি ভাৰ্ব বুলি ক'লে বুজি পাওঁ এখিনি এতিয়া আহো ষ্টেণ্ডাৰ্ড ডেফিনেশ্যনলৈ বাক্যত যি পদে কোনো এটা কাম কৰা বা কিবা এটা থকা অথবা হোৱাৰ বোধ কৰায় তাক ভাৰ্ব বোলে নাইবা বাক্যত সাবজেক্টৰ লগত যিটো শব্দ নিদিলে বাক্যটিৰ অৰ্থ সম্পূৰ্ণ নহয় তাক ভাৰ্ব বোলে অৰ্থাৎ ভাৰ্ব নোহোৱাকৈ কোনো বাক্যৰ সৃষ্টি হ'ব নোৱাৰে what is called verb ইংলিছত ক'লে in a sentence which word stands for doing or being something is called verb or in a sentence without which word the subject cannot express its sense is called verb. To put a verb brings completeness to a sentence in terms of meaning. আমি উদাহৰণ কেইটা চালে এই ডেফিনেশ্যন কেইটাৰ আমি মানে সাৰমৰ্ম বুজি উঠাত বেছি সহায় হ'ব আমাৰ আমি মানে বুজি পাম সহজে উদাহৰণ কেইটা চাই লওঁ ফৰ ইনষ্টেন্স হি বিদ্যালয়লৈ যায় He goes to school. এটা আমি প্ৰথম ডেফিনেশ্যন মতে চাওঁ এইটো বাক্যত যি পদে কোনো এটা কাম কৰা বা কিবা এটা থকা অথবা হোৱাৰ বোধ কৰায় তাক ভাৰ্ব বোলে ইয়াত কোনটো শব্দই কিবা এটা কাম কৰা বুজাইছে হি goes to school নিশ্চয় ইয়াত goes শব্দটিয়ে যোৱা কামটি বুজাইছে গতিকে ইয়াত কি হ'ব goes to আমাৰ ভাৰ্ব এতিয়া আমি আহো সেকেন্ড ডেফিনেশ্যন মতে বাক্যত সাবজেক্টৰ লগত যিটো শব্দ নিদিলে বাক্যটিৰ অৰ্থ সম্পূৰ্ণ নহয় ইয়াত সাবজেক্ট কোনটো হি যদি আমি হিৰ লগত এনেকৈ মানে গো টু নিদিও হি টু স্কুল তেতিয়া কি হ'ব তেওঁ স্কুললৈ তেতিয়া বাক্যটিৰ অৰ্থ সম্পূৰ্ণ বা অৰ্থ প্ৰকাশ নাপায় বাক্যটিৰ অৰ্থ সম্পূৰ্ণ নহয় যদি আমি এনেকৈ কওঁ হি গোজ তেওঁ যায় তেতিয়া বাক্যটিৰ অৰ্থ সম্পূৰ্ণ হ'ব বা বাক্যটিৰ অৰ্থ সম্পূৰ্ণভাৱে প্ৰকাশ পাব টু স্কুলটো নিদিলেও হ'ব কিন্তু গোজটো দিবই লাগিব হি সাবজেক্টৰ লগত গোজ শব্দটি দিলেহে বাক্যটিৰ অৰ্থ সম্পূৰ্ণ হয় গতিকে গোজটো কি ভাৰ্ব দ্বিতীয়টি উদাহৰণ চাওঁ মোৰ এটা কলম আছে আই হ্যাভ এ পেন প্ৰথমটি ডেফিনেশ্যন মতে চালে বাক্যত যি পদে কোনো এটা কাম কৰা বা কিবা এটা থকা ইয়াত কি কৈছে থকা বা আছে বুজালে কি হয় এইটো ভাৰ্ব গতিকে কি হ'ব আই হ্যাভ এ পেন ইয়াতে কোনটো শব্দই থকা বুজাইছে হ্যাভ শব্দটি ইয়াত থকা বুজাইছে I have a pen. I মানে মোৰ have মানে আছে ইয়াত আছে have টো কি বুজাইছে আছে বুজাইছে থকা বা আছে বুজালে কি ভাৰ্ব গতিকে have টো কি ইয়াত ভাৰ্ব আমি সেকেন্ড ডেফিনেশ্যন মতে চালে বাক্যত সাবজেক্টৰ লগত যিটো শব্দ নিদিলে বাক্যটিৰ অৰ্থ সম্পূৰ্ণ নহয় তাক ভাৰ্ব বোলে সাবজেক্ট মই আই এটা আইৰ লগত যদি মই কওঁ আই এ পেন মই এটা কলম নিশ্চয় বাক্যটিৰ অৰ্থ সম্পূৰ্ণ নহ'ব তেন্তে আমি কি কৰিব লাগিব আই সাবজেক্টৰ লগত হ্যাভ শব্দটি দিব লাগিব আই হ্যাভ তেতিয়া বাক্যটিৰ অৰ্থ প্ৰকাশ পাব আই হ্যাভ মানে কি মোৰ আছে আই মানে মোৰ হ্যাভ মানে আছে এই পেনটো নিদিলেও হয় তাৰ মানে সাবজেক্ট আইৰ লগত হ্যাভ শব্দটি দিলেহে বাক্যটিৰ অৰ্থ সম্পূৰ্ণ হয় অৰ্থাৎ ইয়াত হ্যাভটো কি ভাৰ্ব তৃতীয়টি উদাহৰণ তাই কফি ভাল পায় সি লাইকস কফি ইয়াত প্ৰথমটি ডেফিনেশ্যন মতে চালে বাক্যত যি পদে বা শব্দই কোনো এটা কাম কৰা বা কিবা এটা থকা অথবা হোৱাৰ বোধ কৰায়
তাক ভাৰ্ব বোলে এতিয়া কি এটা কোনটো শব্দই কিবা এটা কাম কৰা বুজাইছে সি লাইকছ কফি তাই কফি ভাল পায় ইয়াত লাইক শব্দটিয়ে ভাল পোৱা কাৰ্যটি প্ৰকাশ কৰিছে ইয়াত এইটো কি মানসিক লাইক শব্দটি মানে কিটো ভাল পোৱাটো মানসিক ক্ৰিয়া এই গতিকে লাইকটো কি হ'ব ইয়াত ভাৰ্ব ভাল পোৱা কাৰ্যটি লাইক শব্দটিয়ে প্ৰকাশ কৰিছে আমি দ্বিতীয়টি ডেফিনেশ্যন মতে চালে বাক্যত ছাবজেক্টৰ লগত যিটো শব্দ নিদিলে বাক্যটিৰ অৰ্থ সম্পূৰ্ণ নহয় এটা ছাবজেক্ট কোনটো সি যদি আমি কওঁ সি কফি তাই কফি নিশ্চয় ইয়াত বাক্যটিৰ অৰ্থ সম্পূৰ্ণ নহ'ব আমি কি কৰিব লাগিব সি ছাবজেক্টৰ লগত লাইক শব্দটি দিলে বাক্যটিৰ অৰ্থ সম্পূৰ্ণ হ'ব সি লাইকছ তাই ভাল পায় ইয়াত কফি শব্দটো মানে শব্দটি নিদিলেও হয় তাৰ মানে কি লাইক শব্দটি ইয়াত ভাৰ্ব আমাৰ শেষৰটি উদাহৰণ আমি লৈছোঁ তেখেত এগৰাকী আদৰ্শ শিক্ষক ইয়াত হি ইজ এন আইডিয়েল টিচাৰ হি মানে তেখেত এন মানে এগৰাকী আইডিয়েল মানে আদৰ্শ টিচাৰ মানে শিক্ষক ইয়াত চোন ইজটো নিদিলেও হয় হি তেখেত এন এগৰাকী আইডিয়েল আদৰ্শ টিচাৰ শিক্ষক কিন্তু ইয়াত ইজটোৱে কি বুজাইছে হয় শব্দটি বুজাইছে তেখেত এগৰাকী আদৰ্শ শিক্ষক হয় তেখেত এগৰাকী আদৰ্শ শিক্ষক হয় ইয়াত হয়তো ইজে বুজাইছে এতিয়া আমি প্ৰথম ডেফিনেশ্যন মতে চাই লওঁ বাক্যত যি পদে কোনো এটা কাম কৰা বা কিবা এটা থকা অথবা হোৱাৰ বোধ কৰায় এতিয়া কি কৈছে অথবা হোৱাৰ কিবা এটা হোৱাৰ বোধ কৰালে এইটো কি হয় আমাক ভাৰ্ব বুলি কোৱা হয় ইয়াত ইজ শব্দতে কিবা এটা হোৱাৰ বোধ কৰাইছে তাৰমানে তেখেত যে এগৰাকী আদৰ্শ শিক্ষক হয় সেইটো বুজাইছে আচলতে অসমীয়াত হয় শব্দটি ব্যৱহাৰ নহয় যেনেকুৱা তেখেত এগৰাকী আদৰ্শ শিক্ষক ইয়াত হয় বুলি নকয় মানে নহয় তেখেত এগৰাকী আদৰ্শ শিক্ষক এনেকৈহে হ'ব ইয়াত হয় বুলি শব্দটো নাহে কিন্তু আমি ইংলিছত কি হয় গ্ৰামাটিকেলি কাৰেক্ট হিচাপে মানে কাৰেক্ট হ'বলৈ হ'লে আমাক এইটো ইজ আমি যাৰ এইবিলাক মানে কি বহুৱাব লাগিব ইয়াত আমাক চিম্পল প্ৰেজেণ্টৰ বাক্য গতিকে আমাক ইয়াত ইজটো গ্ৰামাটিকেলি গঠনমতে চাবলৈ গ'লে আমি ইয়াক মানে বহুৱাব লাগিব গতিকে ই মিনিংটো কি বুজায় অসমীয়াত হয় কিন্তু অসমীয়াত হয় শব্দটি ব্যৱহাৰ নহয় বাবে ইয়াক কি কৈছে কিবা এটা হোৱাৰ বোধ কৰাইছে বুলি কৈছে কিবা এটা হোৱাৰ বোধ কৰালে আমাক কি লাগে মানে সেইটো কি বুলি কয় আমাক ভাৰ্ব বুলি কোৱা হয় তেখেত এগৰাকী আদৰ্শ শিক্ষক হয় তাৰমানে যদি আমি কওঁ তাই এগৰাকী ভাল নাৰ্ছ চি ইজ এ গুড নাৰ্ছ তাৰমানে ইয়াতে ইজটো কি বুজাব হয় তাই এগৰাকী ভাল নাৰ্ছ হয় বা তেখেত এগৰাকী ইঞ্জিনিয়াৰ হি ইজ এন ইঞ্জিনিয়াৰ তেখেত এগৰাকী ইঞ্জিনিয়াৰ হয় ইজটো বুজাব তাৰমানে ইয়াত কিবা এটা হোৱাৰ বোধ কৰাইছে মানে ইয়াত কি কৈছে তেখেত এগৰাকী আদৰ্শ শিক্ষক হয় তেখেত যে আদৰ্শ শিক্ষক হয় সেইটোৰ আমাক বোধ কৰাইছে গতিকে ইজটো কি ইয়াত আমাক ভাৰ্ব বা আমি দ্বিতীয়টি ডেফিনেশ্যন মতে চালে ছাবজেক্ট হৈছে হি হিৰ লগত আমাক ইজটো নিদিলেই আমাক এইটো ব্যাকৰণগতভাৱে আমাৰ কি হ'ব মিনিংটো ফুটি নুঠিব বা অৰ্থ সম্পূৰ্ণ নহ'ব গতিকে ইজটো কি হিজৰ লগত আমি ইজ দিবই লাগিব গতিকে এইটো কি ভাৰ্ব হিৰ লগত হিটো ছাবজেক্ট হিৰ লগত ইজটো দিবই লাগিব গতিকে ইজটো কি ইয়াত ভাৰ্ব পৰৱৰ্তী পৃষ্ঠালৈ আহিছোঁ ভাৰ্বৰ সাধাৰণ ভাগ দুটা কি কি আমাক ভাৰ্বৰ বহুত ভাগ আছে কিন্তু তাৰে আমি সাধাৰণ ভাগ দুটা যিহেতু আমাৰ টাৰ্গেটটো হৈছে টেন্স জানিবলৈ আমাৰ সাধাৰণ ভাগ দুটা জানিলেই হ'ল ইয়াৰ সাধাৰণ ভাগ দুটা হ'ল মেইন ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্ব মুখ্য বা প্ৰধান ক্ৰিয়া নাম্বাৰ 2 হেল্পিং ভাৰ্ব নাইবা অক্সিলিয়াৰী ভাৰ্ব সহায়কাৰী ক্ৰিয়া নাম্বাৰ 1 ডেফিনেশ্যনলৈ আহিছোঁ মেইন ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্ব কাক বোলে যিবিলাক ভাৰ্বে হেল্পিং ভাৰ্বৰ অথবা অন্য ভাৰ্বৰ সহায় নহ'লেও নিজাববীয়াকৈ অৰ্থ প্ৰকাশ কৰিব পাৰে তেনেবোৰ ভাৰ্বক মেইন ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্ব বোলে অৰ্থাৎ যিবিলাক ভাৰ্বে অন্য কোনো ভাৰ্বৰ সহায় নহ'লেও অকলেই স্বাধীনভাৱে বাক্যত অকলে বহি স্বাধীনভাৱে অৰ্থ প্ৰকাশ কৰিব পাৰে তাকে কি বুলি কয় মেইন ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্ব বোলে যেনে হি ডাজ দ্য ৱৰ্ক এনে তোমালোকে পৰৱৰ্তী পৰ্যায়ত পাবা যে ডুটো কি হয় এটা ডাজ ক'ৰ পৰা আহিছে ডুৰ পৰা ডাজ হৈছে যিহেতু হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু চিম্পল প্ৰেজেণ্টৰ বাক্য গতিকে ইয়াত কি হৈছে ডাজ তোমালোকে পাবা কি ডুটো হেল্পিং ভাৰ্বো হয় মেইন ভাৰ্বো হয় ইয়াত আমাক কি হয় মেইন ভাৰ্ব যিহেতু ইয়াত অকলে বাক্যত অকলে বহি মানে মিনিংটো প্ৰকাশ কৰিব পাৰিছে অন্য কোনো ভাৰ্বৰ সহায় লোৱা নাই গতিকে ইয়াত ডুটো কি হ'ব মেইন ভাৰ্ব হি ডাজ দ্য ৱৰ্ক গতিকে ডাজটো কি ইয়াত মেইন ভাৰ্ব ডুৰ পৰা ডাজ হৈছে তাৰপিছত আমি
সেকেন্ড উদাহৰণটো চাওঁ ৰাহুল লাইকস টি ইয়াত ৰাহুলে চাহ ভাল পায় লাইকস মানে কি ভাল পায় ইয়াত লাইক শব্দটিয়ে অন্য কোনো শব্দৰ সহায় লোৱা নাই বা অন্য কোনো ভাৰ্বৰ সহায় লোৱা নাই ই নিজাকৈ অকলে অৰ্থ প্ৰকাশ কৰিব পাৰিছে গতিকে ই কি মেইন ভাৰ্ব তাৰপিছত আহিছো পৰৱৰ্তী পৃষ্ঠালৈ নাম্বাৰ 2 হেল্পিং ভাৰ্ব বা অক্সিলাৰী ভাৰ্ব কাক বোলে যিবিলাক ভাৰ্বে মেইন ভাৰ্বক অৰ্থ সম্প্ৰসাৰণ মানে কি বহল বা দীঘল কৰাত সহায় কৰি দিয়ে তেনেবোৰ ভাৰ্বক হেল্পিং ভাৰ্ব বা অক্সিলাৰী ভাৰ্ব বোলে মানে যিবিলাক ভাৰ্বে বাক্যত বহি মেইন ভাৰ্বক সহায় কৰাৰ নিমিত্তে থাকে অৰ্থাৎ মেইন ভাৰ্বক অৰ্থটো দীঘল কৰি দিয়াত সহায় কৰি দিয়ে তেনেবোৰ ভাৰ্বক হেল্পিং ভাৰ্ব বা অক্সিলাৰী ভাৰ্ব বোলে হেল্পিং ভাৰ্ব আৰ দোজ ভাৰ্বছ which help the main verb to extend its meaning. Helping verb আছে 24টা am, is, are, was, were, do, did, does, have, has, had, will, would, shall, should, can, could, may, might, need, used to, dare, must, ought to. এইকেইটা জানিব লাগিব এই 24টা এইকেইটা ইন্টাৰগেটিভ আৰু নিগেটিভ কৰোঁতে আমাক খুবেই প্ৰয়োজন হ'ব মনত ৰাখিব ইন্টাৰগেটিভ আৰু নিগেটিভ কৰোঁতে আমাক প্ৰয়োজন হ'ব গতিকে এইকেইটা মুখস্থ কৰি থ'লে হ'ল আমি এতিয়া উদাহৰণকেইটা চাই ল'লে আমাৰ হেল্পিং ভাৰ্বৰ ধাৰণাটো আমাৰ ক্লিয়াৰ হ'ব আই ক্যান ডু ইট আই মানে মই ক্যান মানে পাৰোঁ ডু মানে কৰিব ইট মানে এইটো মই এইটো কৰিব পাৰোঁ যদি আমি ইয়াত ক্যান শব্দটো নিদিওঁ আই ডু ইট মই এইটো কৰোঁ ডু মানে কি কৰোঁ ইয়াত ডু ভাৰ্বটিয়ে নিজাকৈ অৰ্থ প্ৰকাশ কৰিব পাৰিছে গতিকে ই কি মেইন ভাৰ্ব এতিয়া ক্যানটো দিলে কি হ'ব আই মানে মই ইট মানে এইটো ডু মানে কি এটা কৰিব ক্যানটো দিলে কি হ'ব ডুৰ মিনিংটো কৰিব আৰু ক্যানটোৰ মিনিংটো কি পাৰোঁ কৰিব পাৰোঁ ডু মানে কৰিব মেইন ভাৰ্ব ইয়াক দীঘল কৰি দিছে পাৰোঁ কৰিব পাৰোঁ গতিকে ইয়াৰ ডু ভাৰ্বটিৰ অৰ্থ সম্প্ৰসাৰণ কৰাত সহায় কৰি দিছে কোনটো ক্যানটোৱে ডু মানে কৰিব ক্যান মানে পাৰোঁ কৰিব পাৰোঁ গতিকে কি ডু ভাৰ্বটোৰ মিনিংটো দীঘল কৰি দিছে বা বহল কৰি দিছে সেইকাৰণে ইয়াত ক্যানটো কি হেল্পিং ভাৰ্ব নাম্বাৰ 2 ইউ মে গো আউট নাও ইয়াত কি কৈছে ইউ মানে তুমি মে মানে পাৰা গো মানে বাহিৰলৈ গো মানে যোৱা আউট মানে বাহিৰলৈ নাও মানে এতিয়া তুমি এতিয়া বাহিৰলৈ যাব পাৰা ইয়াত গো ভাৰ্বটো কি কৰিছে মে ভাৰ্বটোৱে অৰ্থটো সম্প্ৰসাৰণ কৰাত সহায় কৰি দিছে গো ভাৰ্বটোৰ অৰ্থ দীঘল কৰাত মে ভাৰ্বটোৱে সহায় কৰি দিছে গো মানে কি যাবটো কি কৰিছে পাৰা যাব পাৰা গতিকে মেটো ইয়াক অৰ্থ সম্প্ৰসাৰণ কৰাত সহায় কৰি দিছে ইউ মে গো আউট নাও গতিকে ইয়াত মেটো কি হেল্পিং ভাৰ্ব নেক্সট পইণ্টলৈ আহিছোঁ আইডেণ্টিফিকেশ্যন অফ মেইন ভাৰ্ব অৰ হেল্পিং ভাৰ্ব আইডেণ্টিফিকেশ্যন মানে হৈছে চিনাক্তকৰণ মানে আমি মেইন ভাৰ্ব বা হেল্পিং ভাৰ্ব এটা বাক্যত কেনেকৈ মানে চিনাক্তকৰণ কৰিব পাৰোঁ ইয়াৰ প্ৰথমটি উদাহৰণ আছে আমাৰ কি সাপটোৱে ঢকুৱাৰ ওপৰেৰে বগাই আছে ইয়াতো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য দ্য স্নেক ইজ শ্লাইডিং অভাৰ দ্য চিট অফ বিটেল পাম অৰ এৰেকা কেটেটছু বা বিটেল পাম মানে হৈছে আমাৰ তামোল গছ চিট মানে কি ঢকুৱা মানে সাপটো ঢকুৱাৰ ওপৰেৰে বগাই আছে দ্য স্নেক ইজ শ্লাইডিং অভাৰ দ্য চিট অফ বিটেল পাম অৰ এৰেকা কেটেটছু ইয়াত শ্লাইডিং মানে কি বগোৱা ভাৰ্বটোক ইজটো সহায় কৰি দিছে গতিকে ইজটো কি ইয়াত হেল্পিং ভাৰ্ব আমাৰ গঠন আছে যিহেতু এইটো কি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য ছাবজেক্ট প্লাছ বি ভাৰ্ব প্লাছ V4 বি ভাৰ্বটো মানে কি বি ভাৰ্বটো কি ইজ তাৰমানে কি হেল্পিং ভাৰ্ব ইজটো তাৰপিছত আছে চি হেজ এ ডগ তাইৰ এটা কুকুৰ আছে আমি আগতে পাইছোঁ কিবা এটা থকা অৰ্থ বুজালে এইটো কি হয় ভাৰ্ব কিবা এটা থকা বুজালে এইটো কি ভাৰ্ব বুলি কোৱা হয় এটা হেজটো থকা বুজাইছে গতিকে হেজটো কি ভাৰ্ব চি হেজ এ ডগ তাইৰ এটা কুকুৰ আছে ইয়াত কি হয় আমি ওপৰত হেল্পিং ভাৰ্বত আমি চালে 24টা চালে আমি হেজটো মানে তাত হেল্পিং ভাৰ্ব 24টাত পাম অৰ্থাৎ হেজটো হেভ হেজ বা ডু ডিড এইবিলাক কিছুমান ভাৰ্ব আছে যিবিলাক মেইন ভাৰ্বটো বহে আৰু হেল্পিং ভাৰ্বটো বহে যদিহে বাক্যত অন্য ভাৰ্বক সহায় কৰি দিয়াৰ নিমিত্তে বাক্যত বহে তেতিয়া সেইটো কি হ'ব হেল্পিং ভাৰ্ব আৰু যদিহে নিজাকৈ বাক্যত অকলে বহি নিজাকৈ অৰ্থ প্ৰকাশ কৰিব পাৰে কাৰো সহায় নোহোৱাকৈ অন্য ভাৰ্বৰ সহায় নোলোৱাকৈ তেতিয়া কি হ'ব এইটো মেইন ভাৰ্ব ইয়াত হেজটো মেইন ভাৰ্ব কাৰণ ইয়াত ই অন্য কোনো ভাৰ্বৰ সহায় লোৱা নাই বা অন্য কোনো ভাৰ্ব নোহোৱাকৈ নিজাকৈ অৰ্থ প্ৰকাশ কৰিব
পাৰিছে গতিকে ই কি মেইন ভাৰ্ব ইয়াক নিগেটিভ কৰোঁতে আমাৰ সাধাৰণতে কেনেকৈ কৰোঁ she has not a dog এইটো আচলতে ইনকাৰেক্ট কি কাৰণত মই লজিকেলি কথাটো কৈছোঁ বা যুক্তিসংগতভাৱে চালেই কিয় ইনকাৰেক্ট হয় কাৰণ ইয়াত আমি নট দিলেই নহ'ব she has not a dog নিগেটিভ কৰোঁতে she has not a dog দিলেই নহ'ব কাৰণ hasটো ইয়াত কি মেইন ভাৰ্ব হিচাপত বহিছে ই অন্য কোনো ভাৰ্বৰ সহায় লোৱা নাই গতিকে ইয়াত কি লাগিব মেইন ভাৰ্ব হেল্পিং ভাৰ্ব নাই নহ'লে আমি চিম্পল প্ৰেজেণ্টৰ বাক্য ডু বা ডাজৰ সহায় ল'ম নিগেটিভ কৰোঁতে আমাৰ কি হ'ব চি টু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে কি ল'ম ডাজ চি ডাজ নট হেজটো কি হৈ যায় নিগেটিভ কৰোঁতে হেভ চি ডাজ নট হেভ এ ডগ তাইৰ এটা কুকুৰ নাই বা তাইৰ কুকুৰ নাই এইটো এটা বস্তু এইখিনিতে কৈ থওঁ নিগেটিভ বা ইণ্টাৰগেটিভ কৰোঁতে হেভ হেজ ডু ডিড ডাজ এইবিলাক সদায় হেল্পিং ভাৰ্বত ধৰা হয় বা হেল্পিং ভাৰ্ব হিচাপে বহে নিগেটিভ বা ইণ্টাৰগেটিভ কৰোঁতে গতিকে এইটো নিগেটিভ বাক্য হি ডাজ নট হেভ এ ডগ ডাজটো কি হ'ব হেল্পিং ভাৰ্ব আৰু হেভটো ইয়াত মেইন ভাৰ্ব পৰৱৰ্তী উদাহৰণ হেভ ইউ চিন দ্য তাজমহল ইয়াত হেভটো হেল্পিং ভাৰ্ব চিনটো মেইন ভাৰ্ব কিয় হেভটো হৈছে হেভ হেজ ডু ডিড ডাজ এইবিলাক ইণ্টাৰগেটিভ বা নিগেটিভ চেণ্টেন্সত কি হয় হেল্পিং ভাৰ্ব হিচাপে ব্যৱহৃত হয় বা ব্যৱহাৰ কৰা হয় পৰৱৰ্তী পৃষ্ঠালৈ আমি আগবাঢ়িছোঁ পৰৱৰ্তী পৃষ্ঠাত আছে অক্সিলাৰী ভাৰ্বৰ প্ৰধান ভাগ দুটা কি কি ইয়াত আমাৰ প্ৰধান ভাগ দুটা হ'ল প্ৰাইমেৰী অক্সিলাৰী ভাৰ্ব বা মডেল অক্সিলাৰী ভাৰ্ব আমি ইয়াত কাক বোলে আমি ডেফিনেশ্যনটো নাচাওঁ আমি জাষ্ট মানে কি ক'ম মানে কি কৰিম বস্তুকেইটা জানিবলৈ চেষ্টা কৰিম মানে কোনকেইটা মানে ভাগ বাটোৱাৰাটো আমি কৰি ল'ম প্ৰাইমাৰী অক্সিলাৰী ভাৰ্ব আমি যদি আমি ভাগ বাটোৱাৰা কৰোঁ ভগাই লওঁ তেতিয়া কি হ'ব টু বি ভাৰ্ব মানে হোৱা কিবা এটা হোৱাৰ বোধ কৰায় টু বি তেতিয়া তাত পৰিব বি ইজ এম আৰ ৱাজ ৱেৰ বিন বিং টু হেভ মানে থকা কিবা এটা থকা বা আছে তাত পৰিব হেভ হেজ হেড হেভিং টু ডু মানে কৰা তাত পৰিব ডু ডাজ ডিড ডুইং এইকেইটা কি প্ৰাইমাৰী অক্সিলাৰী ভাৰ্ব এবাৰ আহোঁ মডেল অক্সিলাৰী ভাৰ্ব মডেল অক্সিলাৰী ভাৰ্ব হৈছে সাধাৰণতে 10টা এই 10টা হৈছে কেন কুড মে মাইট শ্বেল শুড উইল উড মাষ্ট অট টু মানে কি মডেল অক্সিলাৰী ভাৰ্ব মানে যিবিলাক ভাৰ্বে সম্ভাৱনা নিশ্চয়তা অনুমতি বা দায়িত্ববোধ এইবিলাক বুজায় এইবিলাক ভাৰ্বক কি বুলি কয় মডেল অক্সিলাৰী ভাৰ্ব বুলি কোৱা হয় এইটো আমি পিছৰ পৰ্যায়ত বিতংভাৱে মানে আলোচনা কৰিম মানে আমাৰ নেক্সট ভিডিঅ'ত এইটো ভিডিঅ' যথেষ্ট দীঘল হৈ যায় তাৰপিছত আমি পালোঁ কি ছেমি মডেল ভাৰ্ব ছেমি মডেল আছে কি নিড আৰু ডেয়াৰ এইখিনি এনেকৈ জানি থ'লে হ'ল এতিয়া আমি পিছৰ পৰ্যায়ত মানে আমাৰ সহায়ক হ'ব জানি থ'লে আমি নেক্সট ভিডিঅ'ত এই বিষয়ে বিতংভাৱে আলোচনা কৰিম আমি শেষৰটি পৃষ্ঠালৈ আগবাঢ়িছোঁ ভাৰ্বৰ শ্বৰ্ট ফৰ্মছ আমি কিছুমান ভাৰ্বৰ শ্বৰ্ট ফৰ্ম আমি লিখিব পাৰোঁ আধুনিক ৰূপত আমি ফুল ফৰ্মত লিখাতকৈ শ্বৰ্ট ফৰ্ম আমি আচলতে আজিকালি মানে কি বেছিকৈ ব্যৱহাৰ কৰা হয় আধুনিক ৰূপত সেইটো আমি কি দিছোঁ ইয়াত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম ভাৰ্বৰ লিষ্টত প্ৰথমতে কি পায় ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মটো আমি কি লিখিব পাৰোঁ V1 মানে ভাৰ্বৰ প্ৰথম ৰূপ শ্বৰ্ট ফৰ্মত লিখিব পাৰোঁ V1 ভাৰ্বৰ পাষ্ট ফৰ্ম মানে ভাৰ্বৰ দ্বিতীয়টি ৰূপ দ্বিতীয় মানে ভাৰ্বৰ লিষ্টৰ ছেকেণ্ডত কি পায় দ্বিতীয়তে পাষ্ট ফৰ্ম পায় পাষ্ট ফৰ্মটো আমি কি লিখিব পাৰোঁ V2 শ্বৰ্ট ফৰ্মত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম মানে ভাৰ্বৰ 3 নম্বৰ ৰূপ ভাৰ্বৰ তৃতীয়তে কি পায় ভাৰ্বৰ লিষ্টত পাষ্ট পাৰ্টিচিপল ফৰ্ম পায় গতিকে ইয়াক কি বুলি কয় V3 বুলিও ক'ব পাৰি তাৰপিছত ভাৰ্বৰ 4 নম্বৰ ৰূপ মানে ভাৰ্বৰ লিষ্টত 4 নম্বৰ কি পায় চতুৰ্থতে কি আহে প্ৰেজেণ্ট পাৰ্টিচিপল মানে মেইন ভাৰ্বত ING যোগ হ'লে তাক কি বুলি কোৱা হয় প্ৰেজেণ্ট পাৰ্টিচিপল ইয়াক শ্বৰ্ট ফৰ্মত V4 বুলি কোৱা হয় মানে ভাৰ্বৰ 4 নম্বৰ ৰূপ এতিয়া আমি আছোঁ NB নোটা বিন গুৰুত্বপূৰ্ণ টোকা চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য এটাৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন লগতে ছিংগুলাৰ নাম্বাৰ হ'লে মেইন ভাৰ্বত এজ বা ইএছ যোগ কৰা হয় ভাৰ্বৰ এই পৰিৱৰ্তিত ৰূপক V5 বুলি কোৱা হয় আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্যৰ ক্ষেত্ৰত কি কৰোঁ ছাবজেক্টটো যদিয়ে থাৰ্ড পাৰ্চন লগতে ছিংগুলাৰ নাম্বাৰ হয় বাক্যটো হ'ব লাগিব চিম্পল প্ৰেজেণ্ট টেন্সৰ লগতে ছাবজেক্টটো থাকিব লাগিব থাৰ্ড পাৰ্চন বা ছিংগুলাৰ নাম্বাৰৰ তেতিয়া মেইন ভাৰ্বত কি হয় এজ বা ইএছ যোগ কৰোঁ যেনেকুৱা
হি গোজ টু স্কুল, হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। চিম্পল প্ৰেজেণ্টৰ বাক্য আগতে কি দিছোঁ আমাক, ইয়াত যোগ কৰিছোঁ। হি গোজ টু স্কুল, ইয়াত গোজ টু কি V5, মানে যদি ভাৰ্বত এজ বা ইয়াত যোগ হয় এইটো কি হয় V5, মানে ভাৰ্বৰ 5 নম্বৰ ৰূপ বুলি কোৱা হয়। ইয়াত আমি তলত গো ভাৰ্বটো আটাইকেইটা সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিলোঁ। V1 মানে কি ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম গো, ভাৰ্বৰ প্ৰথম ৰূপ। V2 ভাৰ্বৰ পাষ্ট ফৰ্ম, ভাৰ্বৰ দ্বিতীয় ৰূপ কি হ'ব ৱেণ্ট। ভাৰ্বৰ তৃতীয় ৰূপ মানে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম V3 গান। ভাৰ্বৰ 4 নম্বৰ ৰূপ মানে ভাৰ্বৰ প্ৰেজেণ্ট পাৰ্টিচিপল শ্বৰ্ট ফৰ্মত হ'ব V4 গয়িং। V5 ভাৰ্বৰ 5 নম্বৰ ৰূপ গোজ ইয়াছ। তাৰমানে চিম্পল প্ৰেজেণ্টেন্সৰ বাক্য এটাত যদি এই ছাবজেক্টটো থাৰ্ড পাৰ্চন লগতে ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া কি হয় এজ বা ইয়াছ যোগ হয়। ইয়াত কি হৈছে গোজ, অটো কি ভাৱেল, গতিকে আমাক কি হৈছে ইয়াছ যোগ হৈছে গোজ। এইকেইটা আমাৰ সংক্ষিপ্ত ৰূপ, মানে জানিব লাগিব। পৰৱৰ্তী পৰ্যায়ত আমি এইকেইটাই ব্যৱহাৰ কৰিম সংক্ষিপ্ত ৰূপত। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে আৰু এনেকুৱা ধৰণৰ ইংৰাজী গ্ৰামাৰৰ কনচেপ্ট খুব সহজভাৱে জানিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে, ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা কৰিলোঁ। আৰু বেল আইকনটো দবাই থ'ব যাতে নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আৰু আমাৰ সংযোগ স্থাপন কৰাত সহজ হয়। তোমালোকৰ বা আপোনালোকৰ মাজলৈ মই এইখিনি লৈ যাব পাৰোঁ। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, তোমালোকে এনেকৈ চাই থাকিবা বুলি আশা ৰাখি আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।